Hello, welcome to my channel, Mr. Knowledge Hunter. মই আজি তোমালোকক অক্সিলাৰি ভাৰ্বৰ বিষয়ে শিকাম। অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব। এটো অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব 24টা। তো অক্সিলাৰি ভাৰ্ব বা হেল্পিং ভাৰ্ব দুই প্ৰকাৰৰ। এটা হল প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব আৰু আন এক প্ৰকাৰ হল মডেল অক্সিলাৰি ভাৰ্ব। তো মই তোমালোকক প্ৰথমতে প্ৰাইমাৰী অক্সিলাৰি ভাৰ্বটো দেখুৱাই আছো। ইয়াতে প্ৰথমতে বি ভাৰ্ব বি এম ইজ আৰ ৱাজ ৱেৰ তাৰপিছত হেভ ভাৰ্ব হেভ হেজ হেড তাৰপিছত ডু ভাৰ্ব ডুত আছে ডু ডিড আৰু ডাছ। তো ইয়াত টোটাল 11টা হল 1 2 3 4 5 6 7 8 9 10 11। এতে প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব 11টা। ইয়াৰ পিছত মই দেখুৱাই আছো মডেল অক্সিলাৰি ভাৰ্ব। তো মডেল অক্সিলাৰি ভাৰ্ব আমাৰ মোট 13টা আছে। ইয়াতে আছে প্ৰথমতে শ্যাল should will would may might can could এতিয়া আছে আৰু need must dare used to আৰু ought to। তো ইয়াত টোটাল 13টা। তো প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব 11টা আৰু মডেল অক্সিলাৰি ভাৰ্ব 13টা। মুঠ 24টা অক্সিলাৰি ভাৰ্ব আছে। এনেকৈ তোমালোকে পাঠ কৰি লিখিলে মনত ৰখাৰ সুবিধা হয় আৰু খেলিমেলি নহয়। তো ইয়াতে প্ৰাইমাৰী অক্সিলাৰি ভাৰ্ব আছে 11টা আৰু মডেল অক্সিলাৰি ভাৰ্ব আছে 13টা। মই আকৌ এবাৰ গাই দিছো। বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ হেভ ভাৰ্ব হেভ হেজ হেড ডু ভাৰ্ব ডু ডিড ডাছ আৰু মডেল অক্সিলাৰি ভাৰ্ব মুঠ 13টা। তো ইয়াত আছে শ্যাল should will would may might can could need must dare used to ought to। So thank you for watching.